मानसिखौ हमबाय जेलाव सोबनानै दोननो हागौमोन ना मानो गावथारहैखो मानो बुथारहैखो मानोथो आयेन बेंखादों जेल दङ होननानै दोनमोन ना गोथाङै मानो गावथारनांगौ न'आवसो हमना लाबोदों इयो गसोआवबो हमाखै इन्जुर बिसिना लाबोदों दुवार जोसिना लाबोदों बिसोरनि न्याय नांगौ आंनो बिसोरखौ जेरैबाबो आखाल मोनसे खालामनांगौ आरो आंनि फिसाफोर दङ नै सानै मानि आं माजों खांलांगोन बिसोरखौलाय माजों फेदेरगोन आंनो रेहाय नांगौ बेखौ सोर लांनांगौ फरायदों SSB आरो पुलिसफोर आरो रेन्जार बिसोर दा मा लुबैदों आंनो न्याय नांगौ बिसोरखौ जेल दंमोन दा जोबनानै दोननो दाया मावबाय जेला मानो जेलाव जोबाखै मानो जेल लादों दा आंनो नांगौ बेखौनो আজি আমি আমগুৰি থানাত আহিছোঁ আজি অন বিহাফ অফ আমি ব্যক্তিক যোনে লাষ্ট টাইম যোনটো চোৰাং চিকাৰী যোনটো ফেক এনকাউণ্টাৰ হৈছে তাত লৈ কিনে আমি ন্যায় বিচাৰিব আমি আজি থানাত FIR দিলোঁ আজি এই FIR থ্ৰুদি আমি বিচাৰিম যে যোনটো এই যে চোৰাং চিকাৰী হয় না নহয় তাক যে ফেক এনকাউণ্টাৰ কিয় কৰিলে তাই এজন আছিলে যে মানে জুডিচিয়েল কাষ্টডিত আছিল ৰিমাণ্ডত আছিল তাক মানে ফেক এনকাউণ্টাৰ কৰিছে তাৰ কাৰণে আমি ন্যায় বিচাৰি কিনি আমি আজি এটা FIR দিলোঁ আমগুৰি থানাত বিগত সময়ত আমি জাষ্টিছটো বিচাৰিম এনেকুৱা যাতে ফিউচাৰত নহয় তাৰমানে আপোনালোকে সন্দেহ কৰিছে যে যোৱা কেইদিনমান আগত যিটো চিকাৰী হ'ল মানে গুলি কৰা হ'ল এনকাউণ্টাৰ কৰা হ'ল এইটো মানে ফেক আছিল বুলি সেইজন চোৰাং চিকাৰী নহয় বুলি দাবী কৰিছে নেকি আপোনালোকে চোৰাং চিকাৰী বুলি মানে এনেকুৱা কেছটো এনেকুৱা যোনে চোৰাং চিকাৰী হয় না নহয় সি মানে গৰু হত্যা কৰিছে নকৰিছে এইটো এটা মানে আমাৰ এটা ন্যায় ব্যৱস্থা আছে এটা কোৰ্ট আছে কোৰ্ট উইল ডিচাইড হি ইজ গিল্টি অৰ নট তো এতিয়া ডিপাৰ্টমেণ্টে যদি এনেকুৱা যদি ফেক এনকাউণ্টাৰ কৰে কেপিটেল পানিছমেণ্ট দিয়ে তো পাব্লিকো কৰিব পাৰিব এনেকুৱা হ'লে পাব্লিকো কৰিব পাৰিব এতিয়া জাষ্টিফাইড হোৱাৰ আগতে যদি কেপিটেল পানিছমেণ্ট দিয়ে এতিয়া ক'ত পানিছ কি হ'ব আকৌ জাষ্টিফাই হ'ব লাগিব ই হয় না নহয় কিমান লোকে কথাটো সত্য এইটো আমি এইটো জাষ্টিফাই কৰিব লাগিব তেতিয়া পাছত আমি ক'ব পাৰিম হয়তো হি ইজ এ ক্ৰিমিনেল অৰ নট এতিয়া আমি জাষ্টিফাইড বিচাৰিছোঁ যে কেনেকৈ এটা ৰিমাণ্ডত থকা বা এটা কাষ্টডিত থকা মানুহ কেনেকৈ ফেক এনকাউণ্টাৰ কৰিলে এইটো খালি আজি কেছ নহয় মানে এটাৰ পৰা এটা কেছ হৈ আছে আগতো আমি এনেকুৱা বহুত কেছ পাইছোঁ য'ত মানে ফেক এনকাউণ্টাৰ কৰিছে সেইকাৰণে এই সন্দেহত আমি আজি এগেইন আমি তাৰ কাৰণে আমি ন্যায় বিচাৰি কিনে আজি FIR দিছোঁ যোনটো ব্যক্তিজনক যোনে আমাৰ নবেশ্বৰ উচুমতাৰী সি তাক মানে ফেক এনকাউণ্টাৰ কৰা হৈছে আমটেকা